হেল্ল' গাইজ, আজি ৰাতি সাজ খাবলৈ ওলাইছোঁ। এয়া আজি বইল গাহৰি আৰু এয়া পানীলাও বিলাহী ভাজি, এয়া গাহৰি আৰু জহা কোমোৰা মছলা দিয়া, এয়া তিতা কেৰেলা আলু ভাজি। তেতিয়াহ'লে আজি ৰাতিৰ সাজটো খাওঁ। প্ৰথমতে এয়া বইল গাহৰি টেষ্ট কৰি লৈছোঁ। ধুনীয়া হৈছে। আজি প্ৰথমবাৰ এয়া বইল গাহৰি খাইছোঁ। বহুত টেষ্ট হৈছে দেই। পানীলাও ভাজি লোকেল পানীলাও বিলাহী দি বনাইছে, ধুনীয়া হৈছে। ইয়াত তিতা কেৰেলা ভাজি। यह कोई बीन है। এটা টেষ্ট কৰি লওঁ। প্ৰথমত বইল গাহৰিখিনি শেষ কৰোঁ, তাৰপিছত এয়া মছলা আৰু তেল দিয়া। দেখিছে নহয়, ইয়াকে ৰঙা টিকটিকা হৈ আছে। মছলা দিয়া গাহৰি জ্বলা একেবাৰে জিভাত লাগি গৈছে। জহা কোমোৰা আৰু গাহৰি মাংস ধুনীয়া টেষ্ট হৈছে। জ্বলাটোও কম হোৱা নাই, কালাৰে কৈ আছে।